গুড মৰ্ণিং বন্ধুসকল। মানে উঠা বোৱা হ'লনে বাৰু, আৰু চাহ তাহ খোৱা হ'লনে ৰাতিপুৱা? মই উঠি মেলি গাটো ধুলোঁ, ধুই গৈ ডিউটিলৈ বুলি যাওঁ আৰু টাইমো হৈ গ'ল। আৰু উঠাও সোনকালে হয় বৰ, মানে 8টা 8:30 বাজে আৰু উঠোঁতে সোনকালে হয় ন। আৰু দাড়িটো দিছে নাই কেনেকুৱা হৈ আছে, কাটিব হৈ গ'ল আৰু জংঘলী হৈ আছে মানুহটো। বাকী সেয়াই আৰু ডিউটিলৈ বুলি যাওঁ, আৰু আপোনালোক চাগে কিছুমান ডিউটি গ'লেই আৰু কিছুমান যাব। বাৰু আপোনালোকৰ দিনটো আজি সকলোৰে ভালে যাওক তাকে আশা কৰিছোঁ। বাই বাই বৰ্তমানলৈকে। আৰু এইফালে আহি গৈ অফিচৰ ওচৰত পাই গ'লো। অফিচৰ ওচৰত পালোঁ, চাহ খালোঁ। আকৌ এইফালে মানে দুপৰীয়া ভাতটো বোলো আজি বাহিৰতে খোৱা হ'ল। মানে মাছ ভাত আছিলে, খালোঁ আৰু তেনেকৈ। আৰু এইফালে মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মানে ইয়াতে সমাপ্ত কৰোঁ। আজি একেবাৰে শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো। যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।